এটা সুস্থ সবল স্বাস্থ্যৰ উপকাৰিতা কিমান জীৱনকালত সেইটো হয়তো বহলাই ক'ব নালাগিব। আমাৰ কোৱা হয় যে স্বাস্থ্যই পৰম ধন, আৰু এই স্বাস্থ্যৰ যদি ক্ষতি হয় তেনেহ'লে মানুহৰ জীৱনকালত বহুতো আহুকালৰ সন্মুখীন হয়। আৰু শেহতীয়াকৈ ভাৰত চৰকাৰেও 5 লাখ পৰ্যন্ত ৰাইজৰ এনেকৈ স্বাস্থ্য সেৱাত আগবঢ়াইছে। তেনেকুৱা এটা দিশে সামৰি ল'বলগীয়া এটা পৰিৱেশ হৈছে। আৰু এই ক্ষেত্ৰত স্বাস্থ্য যদি ভালে ৰাখিবলৈ যত্ন কৰা হয় তেনেহ'লে খোজকঢ়া বা দৌৰা এইটো হ'ল আটাইতকৈ এটা সুন্দৰ ব্যায়াম। এইটো সকলোৱে কৰিব পাৰে। মানুহৰ হাতত আজিকালি সকলো আছে, কিন্তু সময় নাই। কিন্তু এনে যদি দৌৰা বা খোজকঢ়াৰ দিশটোক মানুহে সামৰি লৈ পেলাই এটা সুস্থ সবল জীৱন পাব পাৰি, তেনেহ'লে সি আটাইতকৈ এটা লক্ষণীয় দিশ প্ৰতিজন ব্যক্তিৰ বাবে হ'ব। আৰু একেদৰে যদি পৃথিৱীখন সেউজীয়া হৈ পৰে, গ্ল'বেল ৱাৰ্মিঙৰ দৰে পৰিৱেশৰ যি কুপ্ৰভাৱ, সেই প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব এই বিশ্বৰ জীৱকুলে। তেনে এটা মটো লৈ, তেনে এটা মূল মন্ত্ৰ লৈ, সবল স্বাস্থ্য আমাৰ লক্ষ্য, সেউজী ধৰণী আমাৰ কাম্য, এই মূল মন্ত্ৰটো লৈ গহপুৰ মহকুমাৰ উত্তৰ ঘাঁহিগাঁৱৰ নিবাসী তথা আমজাৰণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণমণি বৰাই আজি 31 জানুৱাৰী তাৰিখে 2024 চনৰ পুৱা 5 বজাত তেওঁ গহপুৰ নগৰস্থিত বৰপুখুৰী পাৰৰ বীৰ শ্বহীদদ্বয়ৰ যুগল মূৰ্তি স্থলীৰ পৰা তাত তেওঁ সেৱা জনাই পুষ্পাঞ্জলি কৰি গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈ প্ৰায় 60 কিলোমিটাৰ পথ তেওঁ পদব্ৰজে গৈছে। আৰু ইয়াৰ উদ্দেশ্য এটাই যে এটা সবল স্বাস্থ্যৰ গৰাকী হওক প্ৰতিজন লোকে, এই বাক্যশাৰী যেন সমাজত তেওঁ বিলাই দিব বিচাৰিছে। আৰু বিশ্বনাথ চাৰিআলি এই মুহূৰ্তত তেওঁৰ পৰা খবৰ পোৱা মতে তেওঁ পাওঁ প্ৰায় আধা ঘণ্টা সময় তেওঁ বিশ্বনাথ চাৰিআলিত কটোৱাৰ পিছত পুনৰ তেওঁ গহপুৰলৈ খোজ ল'ব। তেওঁক বহু লোকে সংগ দিছে, অতি ভাল লগা বিষয়। এটা ভাল দিশ সামৰিয়ে এজন শিক্ষকে এনে এটা পদক্ষেপ গ্ৰহণ কৰিছে, যিটো আটাইতকৈ প্ৰশংসনীয়। আমিও গহপুৰ প্লাছৰ দৰ্শকক এটা অনুৰোধ জনাব বিচাৰোঁ যে আমি সকলোৱে সুস্থ হৈ থাকিব লাগে, আৰু তাৰ বাবে পৰাপক্ষত সকলোৱে খোজ কঢ়া বা দৌৰা, যি আটাইতকৈ সহজলভ্য এইটো এটা ব্যায়াম, এইটো কৰা উচিত। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব পাৰি যে তেখেতে জনাইছে যে তেওঁ যদি আজি এই কৰ্মত সফল হয় তেনেহ'লে অহা বছৰ আজিৰ এই দিনটোতে তেওঁ গোটেই অসমখন পদব্ৰজে পৰিভ্ৰমণ কৰাৰ এটা চিন্তা তেওঁ পুহি ৰাখিছে। আমি আশা কৰোঁ তেওঁৰ সেই উদ্দেশ্যও যেন সাফল্যমণ্ডিত হয়। যে গোটেই অসম এই স্থলীৰ পৰাই, এই স্থানৰ পৰাই এই সময়তে গোটেই অসম ভ্ৰমণ কৰিম। সেইটো কাৰণে মই আপোনালোকক সমূহ আজিৰ যাত্ৰাও সফল হওক, যাতে পৰৱৰ্তী যাত্ৰাও যাতে সফল হ'বৰ বাবে মই আপোনাৰ খবৰ ওচৰত প্ৰত্যেকৰে শ্ৰীচৰণত মই সেৱা মাগিছোঁ বিচাৰিছোঁ। চন্দন, তুমি যিটো মোক হেল্প কৰিছা দেই, বহুত বহুত ধন্যবাদ দেই তোমাক। সোণমণি বৰাই এটা সুন্দৰ পদক্ষেপ হাতত লৈছে, আমি আচলতে তাক লৈ গৌৰৱান্বিত। তেওঁ এটা শ্লোগান লৈছে, সবল স্বাস্থ্য আমাৰ লক্ষ্য, সেউজী ধৰণী আমাৰ কাম্য। বৰ সুন্দৰ শ্লোগান লৈ আজি গহপুৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ খোজকাঢ়ি যাব বিশ্বনাথ চাৰিআলিলৈ, বিশ্বনাথ চাৰিআলিৰ পৰা আকৌ খোজকাঢ়ি ঘূৰি আহিব গহপুৰলৈ। ই এটা শুভবাৰ্তা কঢ়িয়াই লৈ যাব। ৰাস্তাত নিশ্চয় মানুহে চাব, সবল স্বাস্থ্য আমাৰ লক্ষ্য, সেউজী ধৰণী আমাৰ কাম্য। সেউজী যেতিয়া ধৰণী যেতিয়া সেউজী হৈ থাকিব, আমাৰ স্বাস্থ্য সবল হ'ব। আমি লক্ষ্য কৰিছোঁ ইতিমধ্যে আমাৰ গছ গছনিবোৰ প্ৰায় শেষ হৈ আহিছে, সেউজীয়া ধৰণী আমাৰ হেৰাবলৈ ধৰিছে। অসম এখন সেউজবুলীয়া ৰাজ্য, সকলোৱে জানে। এটা সময়ত অসমৰ নাম আছিল, কিন্তু অসমৰ নাম ক্ৰমান্বয়ে কমি আহিছে, যিহেতু সেউজীয়া ৰংবোৰ অসমৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে। তেওঁ এটা শ্লোগানত দুটা বস্তু ৰাখিছে। এইটো আচলতে চিন্তন কেনেধৰণে আহিল নাজানো, কিন্তু আমাক কোৱা নাছিল। অকস্মাতে যোৱাকালি গৈ আমাক আমন্ত্ৰণ কৰিলে। আমন্ত্ৰণ কৰাত আমি আচলতে নিজে আপ্লুত হ'লোঁ। এইকাৰণে আপ্লুত হ'লোঁ, তেওঁৰ শ্লোগানটো বৰ সুন্দৰ শ্লোগান, আৰু এই শ্লোগানটো লৈ আমি আচলতে গহপুৰৰ ৰাইজে গৌৰৱ কৰিব পৰা থল আছে। তাত এনেধৰণৰ শ্লোগানেৰে এনেধৰণৰ পদযাত্ৰা কৰা খুব কমেই মানে আমি দেখা নাই বুলিয়ে ক'ব লাগিব। গতিকে আমি এই জগতে সোণমণি বৰাক এনে পৰিকল্পনা কৰাৰ বাবে, এনে চিন্তা কৰাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ এই যাত্ৰা মংগলময় হওক।